Dear students, আজি আমি আৰম্ভ কৰিম ক্লাছ 10 ৰ মেথছৰ অনুসৰণ 4.3 question number 5. Question number 5. So 5 নম্বৰ কোৱেশ্চনত কি কৈছে? ভালকে মন দি চোৱা কাৰণ সমস্যাবিলাক ভালকে মন দি চালেহে তোমালোকে সমীকৰণটো শুদ্ধকৈ বনাব পাৰিবা। আৰু সমীকৰণটো শুদ্ধ হ'লেহে এনসাৰ শুদ্ধ হ'ব। So কি কৈছে কোৱেশ্চনটো চোৱা, এটা শ্ৰেণী পৰীক্ষাত শেৱালি গণিতৰ নম্বৰ আৰু ইংৰাজী নম্বৰ দুটাৰ যোগফল 30। কি কৈছে? So গণিতৰ নম্বৰ আৰু ইংলিছৰ নম্বৰ দুটা যোগ কৰিলে কিমান হয়? 30। হয়নে? আৰু কি কৈছে তাই যদি গণিতত 2 নম্বৰ বেছি পালেহেঁতেন, গণিতত কি হয় 2 নম্বৰ প্লাস বেছি মানে কি প্লাস 2 নম্বৰ বেছি পালেহেঁতেন আৰু ইংৰাজী 3 নম্বৰ কম পালেহেঁতেন, ইংৰাজী যদি -3 হয় মানে 3 নম্বৰ কম পালেহেঁতেন, তেন্তে এই নম্বৰ দুটা পূৰণ ফল, এই নম্বৰ দুটা পূৰণ ফল হে কিমান হলহেঁতেন 210। এই নম্বৰ দুটা পূৰণ কৰিলেহে 210 হ'ব। কেতিয়া? যেতিয়া কম পালেহেঁতেন। এটা মানে গণিতত বেছি 2 বেছি আৰু ইংলিছত 3 কম পালেহেঁতেন আৰু সেই সংখ্যা দুটা পূৰণ কৰিলেহে 210 হলহেঁতেন। বুজি পাইছা কোৱেশ্চনটো? চোৱা এতিয়া আমি ধৰিম কি? সো ধৰো গণিতত পাইছে, সো গণিতত পাই কিমান নম্বৰ x, গণিতত আমি কিমান বুলি ধৰিছো x, মানে তাতে ইংলিছত কিমান বুলি ধৰিম? গণিতত x বুলি ধৰিছো, তেন্তে ইংৰাজীত কিমান হ'ব কোনে ক'ব? ইংৰাজীত কি হ'ব? মাৰ্ক কৰা, এই দুটা মিলি 30 ন, ভাবিলো দুটা মিলি 30, গণিতত 10 পাইছে, ইংলিছত কিমান পাব? দুটা মিলি 30 হ'ব লাগে, ইংলিছত কি হ'ব 20 হ'ব। হয় নহয়? গণিতত 10 পাইছে, ইংলিছত কিমান হ'ব? দুটা মিলি 30 হ'ব লাগিব, ইংলিছত কিমান হ'ব 20 হ'ব। কেনেকে এই 20 টো কেনেকে ওলাইছে? ভালকে মাৰ্ক কৰিছো 20 টো কেনেকে ওলাইছে? মই 30 ৰ পৰা 10 বাদ দিছো, যেটো মুঠ সমষ্টি দুটাৰ মুঠ যেটো আছে হেতুৰ পৰা যেটো মই জানো হেতু বাদ দিছো, 30 ৰ পৰা 10 বাদ দিছো 20 থাকিব। তেটো এনেকে কৰিব লাগিব, টোটাল কিমান 30, তাৰপৰা কিমান বাদ দিম যেটো মোৰ গণিতত আছে, গণিতত কিমান আছে x আছে, x বাদ দিম, তেটো হ'ব কি ইংৰাজী নম্বৰ। তো গণিতৰ নাম্বার কি হল x আৰু ইংৰাজী নাম্বার কি হল 30 - x ন, এই দুটা হল। এতিয়া আমাৰ প্ৰশ্নমতে কি কৈছে? প্ৰশ্নমতে কি কৈছে যদি গণিতত 2 বেছি পায়, গণিতত পায় কিমান x, তাতকে 2 বেছি মানে কি x + 2। ঠিক আছে, আকৌ কৈছে ইংৰাজীত 3 কম পায়, ইংৰাজীত বৰ্তমান কিমান পাই আছে? এটো পাই আছে, আকৌ 3 কম পায়, তাৰ মানে কি -3। আৰু এই দুটা পূৰণ কৰিলে কিমান হয় 210। এটো হল আমাৰ according to question, প্ৰশ্নমতে আমাক এটোই কৈছে কিমান হ'ব 200। হয়নে? প্ৰথম আমি গণিতত 2 বহাই দিছো, ইংলিশ আছিল এটো, তাৰ পৰা 3 কমাই দিছো, এই দুটা পূৰণ কৰাৰ ফলতে 210 ওলাইছে। এটা কৰা x + 2 30 - 3 কিমান হ'ব 27 - x। এতিয়া সলিউশন কৰি পেলাবা। বুজি পাইছে? x এ 1 পূৰণ হলে কিমান হ'ব 27x, x এ যেতিয়া x পূৰণ হ'ব -x², 2 এ যেতিয়া 1 পূৰণ হ'ব 54, 2 যদি x পূৰণ হ'ব -2x = 210 -x², 27x - 2x থাকিব কিমান +25x, হয়নে, +54, হয়নে, আৰু -210, +54 - 210 কিমান থাকিব 54 আৰু 210, বিপৰ একদম 10 পৰা 4 গ'ল 6, 156 -156 = 0। এতিয়া আমি প্ৰথমৰ পৰা মাইনাস উঠাই দিছো, কেনেকে উঠাম গোটেইটা চিন সলনি কৰি পেলাম, x² - 25x + 156 = 0। এখানেকে হল। এতিয়া আমি সমীকৰণটো আমাৰ যেটো সমীকৰণ ওলাইছে এই সমীকৰণটোত দুটা মূল ওলালেই আমাৰ এনসাৰটো ওলাই যাব। তে কেনেকে মূল ওলাম? দ্বিঘাত সূত্র দি কৰি আছো, বাকি বিলাক এটো আমি দ্বিঘাত সূত্র দি কৰো ন। ইয়াত a কিমান, a হল কিমান 1, b কিমান, b হল -25, c কিমান, c হল 156, মানে এতেকে b² - 4ac কিমান হ'ব -25² - 4 * মই তলত পাতিছো b² - 4ac -25² - 4 * a কিমান 1, c কিমান 156, 25 25 গুণ 625, 4 6 গুণ 24 4 = 2, 4 5 গুণ 20, 2 22 2 = 2, 4 গুণ 4 5 6 24 থাকিল কিমান 1। তাৰ মানে কি দেখা পালো
যে এই সমীকৰণটো b স্কয়াৰ - 4ac কেমন ওলাইছে 1 ওলাইছে চাবচোন কিমান ইজি হয় এতিয়া গম পাইছে পাইয়ে গৈছে চাগে কেনেকৈ ইজি হ'ব যদি মূল দুটা ল'ব দিছে লিখা এটাকে মূল দুটা এটাকে এইটো পেনটো লিখা ধৰা নাই চাবচোন এটাকে মূল দুটা মূল দুটা কি হ'ব সূত্ৰ লিখা যে -b প্লাস মাইনাস b স্কয়ার - 4ac বাই 2a তা -b মাইনাস b এর মান কিমান -25 লিখা -25 প্লাস মাইনাস b স্কয়ার - 4ac মান কিমান ওলাই থৈছো কিমান 1 লিখা 1 2a এর মান কিমান 1 হ'ব কিমান 25 প্লাস মাইনাস 1 এর বর্গমূল কি হ'ব 1 এ হ'ব 2 গুণ 2 এবাৰ হ'ব 25 প্লাস 1/2 25 minus 1/2 এবাৰ হ'ব 26/2 এবাৰ হ'ব 24/2 ন এবাৰ কিমান হ'ব 13 12 ন তে লিখি দিয়া তো গণিতত পাই কিমান নম্বৰ 13 নম্বৰ আৰু ইংৰাজীত পাই কিমান নম্বৰ 12 নম্বৰ সো এই দুটাই আছিল আমাৰ आंसर পিছত তলত आंसर ওলোৱাৰ পিছত তলত ধুনীয়াকৈ সজাই লিখিবা যে এটাকে গণিতত কিমান নম্বৰ পাই ইংৰাজীত কিমান নম্বৰ বুজি পাইছা এখিনিতো নিজে লিখিব পাৰিবা হয়নে সো এখনি আছিল আমাৰ 5 নম্বৰ কোৱেশ্চনটো একেবাৰে সহজ হয় তাৰ পিছৰ কোৱেশ্চন বিলাকৰ সলিউশন আমি ইয়াৰ নেক্সট ভিডিও বিলাকত তোমালোকক দেখাম ঠিক আছে আজিলৈ এখিনি যদি ভিডিওটো ভাল লাগিছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব নিশ্চয় কৰি দিবা